WhatsAppৰ নতুন ট্ৰিক্স সময়ৰ আগতে শিডিউল কৰি মানে টাইম সেট কৰি মেছেজ ফটো ভিডিও আদি আগতীয়াকৈ পঠাব পাৰিব মানে আপুনি কালিলৈ পঠাবলগীয়া মেছেজ এটা আজি টাইম সেট কৰি আগতীয়াকৈ পঠাব পাৰিব অৱশ্যে প্ৰতিটো ট্ৰিক্স সকলোৰে কাৰণে নতুন নহয় গতিকে যি সকলে জানে স্কিপ কৰিব আৰু নজনা সকলে চাই থাকক তেনেহলে ভিডিওটো আৰম্ভ কৰো মই অনুপম আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো সন্ধানৰ এটা নতুন ভিডিও মেছেজবোৰ শিডিউল কৰিবলৈ আপুনি প্ৰথমে প্লে ষ্টৰৰ পৰা অটো ৱাটচ শিডিউলাৰ নামৰ এপটো ডাউনলোড কৰি ল'ব লাগিব প্ৰক্ৰিয়াটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিবলৈ এতিয়া আমি প্লে ষ্টৰলৈ যাওঁ প্লে ষ্টৰত টাইপ কৰক অটো ৱাটচ শিডিউলাৰ ইয়াত ক্লিক কৰক আৰু ইয়াক ইনষ্টল কৰি লওক বৰ বিশেষ ডাঙৰ এপ নহয় 7.85 MBৰ এপ এতিয়া ইয়াক ওপেন কৰক এনেবল এক্সেছিবিলিটি ইয়াত ওকে কৰি দিয়ক ইয়াত চাওক ইনষ্টলড সাৰ্ভিস ইয়াত ক্লিক কৰক ইয়াত চাওক WhatsApp শিডিউলাৰ এতিয়া ইয়াত ক্লিক কৰি দিয়ক এটো অন কৰি লওক অন কৰি এলাউ কৰি দিয়ক এতিয়া বেক যাওক গৈ এতিয়া আমি এনেকুৱা এটা পেজ পাম WhatsApp ইয়াত প্লাস চিহ্নত ক্লিক কৰি দিয়ক কন্টাক্টত যাওক আপুনি কালৈ পঠাব বিচাৰিছে মই আপোনালোকক এনেই দেখুৱাইছো হোম মই সিলেক্ট কৰিলো নাম্বাৰটো এতিয়া পঠাব লাগে মেছেজটো আজি হল 29 মই ধৰক অহা কালিৰ কাৰণে মই ইয়াক মেছেজ এটা পঠিয়াব বিচাৰিছো ৰাতি 12টা বজাৰ পিছত ইয়াত ওকে ক্লিক কৰি দিম সময়টো ইয়াত মই সিলেক্ট কৰি লওঁ 12টা 5 বা 12টা 1 ইয়াত AM PM লিখা আছে ইয়াত AM সিলেক্ট কৰি দিম যেহেতু ৰাতি 12টা 1ত পঠিয়াম ওকে কৰিলো ইয়াত ডেসক্ৰিপচনত আপুনি কি লিখিব হ্যাপি বাৰ্থডে লিখিব আছে ধৰক যদি ধৰক ইয়াৰ লগতে ইমেজ এটা পঠাব বিচাৰিছে তেনেহলে ইয়াত এলাউ কৰি ল'ব আপুনি যিকোনো এটা মেছেজ পঠাব পাৰিব এনেকৈ বা ডকুমেন্ট পঠিয়াব বিচাৰিছে বা অডিও পঠিয়াব বিচাৰিছে যিকোনো বস্তু আপুনি ইয়াৰ সৈতে সংলগ্ন কৰি পঠিয়াব পাৰে আৰু ইয়াত এড শিডিউলাৰ ক্লিক কৰি দিয়ক আপোনাৰ মেছেজটো শিডিউল হৈ গল আৰু ইয়াত পেন্ডিং দেখুৱাইছে এতিয়া ৰাতি 12টা বাজি 1 মিনিটত এই মেছেজটো মই সিলেক্ট কৰি থোৱা এই হোম লিখা নাম্বাৰটোলৈ মেছেজটো পঠিয়াই দিব এনেকুৱাকৈ আপুনি আৰু বহুতো মেছেজ সিলেক্ট কৰি বা শিডিউল কৰি থব পাৰে আৰু শিডিউল কৰাৰ প্ৰক্ৰিয়াটো একেটাই এই এপটোৰ এটো হল ফ্ৰী ভাৰ্জন গতিকে ইয়াত দুই এটা এড দেখা যাব আৰু এডবোৰ ইয়াত ক্লিক কৰি কাটি দিব যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ